এই যে পাৰ্টছ অফ স্পীচ, এই পাৰ্টছ অফ স্পীচ কেইটা জানানে তোমালোকে বাৰু? পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰৰ। পাৰ্টছ অফ স্পীচ কেই প্ৰকাৰৰ? 8 প্ৰকাৰৰ। আমি গম পাইছোঁ। এই যে পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰৰ, মই ইয়াত লিখি দিছোঁ তোমালোকক। 1 নম্বৰ আমি কি বুলি লিখিম? এইটো আমি জানো নহয়, এইটো কি বুলি লিখিম? নাউন। নাউন। 2 নম্বৰ প্ৰনাউন। 3 নম্বৰ এডজেক্টিভ। এডজেক্টিভ। 4 নম্বৰ ভাৰ্ব। 5 নম্বৰ এডভাৰ্ব। 6 নম্বৰ প্ৰিপজিশ্যন। প্ৰিপজিশ্যন। 7 নম্বৰ কনজাংশ্যন। কনজাংশ্যন। আৰু 8 নম্বৰ কি? ইণ্টাৰজেকশ্যন। 8 নম্বৰ আমি কি গম পালোঁ? ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যন। এইটো কি বুলি গম পালোঁ? ইণ্টাৰজেকশ্যন। নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন। এতিয়া তোমালোকক ছাত্ৰ ছাত্ৰীসকল মই এটা অতি সহজভাৱে তোমালোকক মই বুজাই দিম এইটো কথাটো। এই নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন, এই 8টা আমাৰ পাৰ্টছ অফ স্পীচ। এই 8টা এটা বাক্যত তোমালোকে তাক বিচাৰি উলিয়াব পাৰিবা। মই এটা একেবাৰে সহজ বাক্য এটা তোমালোকক এতিয়া লিখি দিম, চাবা। আমাৰ ইংৰাজী গ্ৰামাৰবিলাকত বহুত দীঘলীয়াকৈ আৰু অকণমান জটিলভাৱে ইয়াত তাত বৰ্ণনা কৰি থোৱা থাকে, কিন্তু এতিয়া মই তোমালোকক দেখিবা একেবাৰে ইজি চিম্পলভাৱে বুজাই দিম। মই এটা ইয়াত বাক্য লিখিম। এই বাক্যটো চোৱা। বাক্যটো লিখিছোঁ, লুক। লুক। মানিক। মানিক and his sister are swimming swiftly in the small stream. এইটো এটা বাক্য। আৰু এতিয়া যে মই লিখিছিলোঁ তোমালোকক 8টা পাৰ্টছ অফ স্পীচ মই লিখি দিছিলোঁ, এতিয়া সেই এটাইকেইটা তোমালোকে বাৰু লিখি লৈছিলা নহয় বোধ হয়? কি বুলি কৈছিলোঁ? নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন। এতিয়া চাবা এই বাক্যটোতে গোটেই 8টা পাৰ্টছ অফ স্পীচ আমি বিচাৰি উলিয়াব পাৰিম। এতিয়া মই তোমালোকক ইয়াৰ ভালকৈ এক্সপ্লেইন কৰি থাকিম। এতিয়া চাবা, নাউন কাক কয় তোমালোকে জানানে বাৰু? নাউনটো হৈছে যে নেম অফ এনিথিং, মানে নাম বুজোৱা যিবিলাক শব্দ, সেইবিলাকক কি বুলি কোৱা হয়? নাউন বুলি কোৱা হয়। আৰু অসমীয়াত আমাক কোৱা হয় বিশেষ্য পদ। ইয়াত আমি কি গম পাইছোঁ? এইটো মানিক। মানিকটো এইটো কি? নাউন। নাউনৰ পিছত কি আছিলে? প্ৰনাউন। নাউনৰ পিছত কি পালোঁ আমি? প্ৰনাউন। প্ৰনাউনটো কি বস্তু? প্ৰনাউনটো হৈছে নামৰ সলনি যিটো ব্যৱহাৰ কৰা হয়, তাৰমানে মানিক। ইয়াত মানিক নাম, নাউন, ইয়াৰ সলনি কি ব্যৱহাৰ কৰিছে? মানিকৰ সলনি ইয়াত ব্যৱহাৰ কৰিছে হিজ। মানিকৰ সলনি ব্যৱহাৰ কৰিছে, গতিকে ইয়াত কি হ'ব? নাউন। এই হিজটো কি হ'ব? প্ৰনাউন। নাউন আমি পালোঁ
এইটো প্ৰনাউন পালোঁ নাউন প্ৰনাউনৰ পিছত এডজেক্টিভ এডজেক্টিভ কাক জানো আমি যিটো দুখ গুণ অৱস্থা পৰিমাণ ইত্যাদি বুজায় তেনে পদক কি পদ বোলে সেইটোক বোলা হয় এডজেক্টিভ কি বোলা হয় এডজেক্টিভ ইয়াত দুখ গুণ অৱস্থা পৰিমাণ কোনটো বুজাইছে বাৰু হা লুক মানিক এণ্ড হিজ চিষ্টাৰ আৰ ছুইমিং চুইফলি ইন দ্য স্মল ষ্ট্ৰীম তাৰমানে দুখ গুণ অৱস্থা পৰিমাণ বুজাইছে কোনটো এইটো সৰু এই সৰুটো এইটো কি হ'ব এতিয়া এডজেক্টিভ এইটো এডজেক্টিভ বুজি পাইছা এতিয়া কি হ'ল এডজেক্টিভ হ'ল নাউন প্ৰনাউন এডজেক্টিভ তাৰপিছত ভাৰ্ব কাক কয় ভাৰ্ব যি কাম কৰা বা হোৱা বুজায় কোনো এটা কাম কৰা বা হোৱা বুজায় ইয়াত কোনটো হ'ব তোমালোকে সহজে ধৰিব পাৰিছা তোমালোকে নহয়নে বাৰু এইটো তোমালোকে ধৰিব পাৰিছা এইটো ছুইমিং সাঁতোৰা কামটো কৰি আছে গতিকে আমি এইটো কি বুজিলোঁ এইটো ভাৰ্ব বুজি পাইছা তাৰপিছততো আহিলে এডভাৰ্ব কোনটো কয় বাৰু এডভাৰ্ব এইটো কয় যি কামটো কেনেধৰণে কৰিছে কাম কৰাৰ ধৰণ কাম কৰাৰ যিটো তাৰ মেনাৰ এইটোক আমি কি বুলি কওঁ এডভাৰ্ব বুলি কওঁ গতিকে আমি ইয়াত এডভাৰ্বটো ডাইৰেক্ট গম পাম এইটো কাম কৰাৰ ধৰণ এইটো কি এডভাৰ্ব পাই গৈছোঁ আমি এতিয়া আটাইকেইটা নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব তাৰপিছত আমাৰ প্ৰিপজিশ্যনটো কি প্ৰিপজিশ্যন আমাৰ যি শব্দ যিটো পদ এই পদৰ আগত বহি যিটোৱে সম্পূৰ্ণ অৰ্থটো প্ৰকাশ কৰায় তাক আমি প্ৰিপজিশ্যন বুলি কওঁ ইয়াত আমি ইনটো কি পালোঁ এইটো প্ৰিপজিশ্যন ধৰিব পাৰিছা গোটেইখিনি তোমালোকে পাৰ্টছ অফ স্পীচ তোমালোকৰ একেবাৰে এই মাত্ৰ এটা বাক্যত খতম হৈ যাব তোমালোকে একেবাৰে সহজ হিচাপে ল'ব পাৰিবা ইয়াক ইন দ্য স্মল ষ্ট্ৰীম ইয়াত ইনটো আমি কি বুলি গম পালোঁ এতিয়া প্ৰিপজিশ্যন আৰু কনজাংশ্যন তোমালোকে জানা নহয় কনজাংশ্যন মানে হৈছে যোৱা লগোৱা এইটো তাৰমানে যিটো কম্বাইন বুলি কওঁ যে আমি কম্বাইন বুলি কওঁ জইন বুলি কওঁ জইন ইয়াত কিহেৰে জইন লগাইছে কোৱাচোন ইয়াত লুক মানিক এণ্ড হিজ চিষ্টাৰ এণ্ডটোৱে ইয়াক লগাইছে মানিককে আৰু হিজ চিষ্টাৰকে ইয়াক লগাই দিছে এণ্ডে গতিকে এইটো আমি এইখিনিত গম পালোঁ কি বুলি কনজাংশ্যন বুজি পাইছা এইটো কনজাংশ্যন তাৰপিছত কি আহিলে ইণ্টাৰজেকশ্যনটোত কি হয় আমাৰ আকৌ মনৰ অকণমান এটা উল্লাস বা অকণমান দুখ এনেকৈ এটা কিবা মনলৈ এটা সাধাৰণতে হঠাতে আহি যোৱা এটা ছাডেন ভাৱ এটা আহি যায় ফিলিং এটা আহি যায় ছাডেন এইখিনি কওঁতে লুক এনেকৈ কওঁতে আমাৰ মনলৈ এটা ভাৱ আহি গৈছে কিবা এটা কৈছে এই ভাৱটো আমাৰ আহি গৈছে গতিকে কিবা এটা চাবলৈ কৈছে এইখিনি আমি লুক এইটো কি পালোঁ আমি ইণ্টাৰজেকশ্যন ধৰি পাইছা কথাটো ভালকৈ মন দিয়া আকৌ যিটো মই বাক্য লিখিলোঁ এটা বাক্যতে তোমালোকৰ গোটেই পাৰ্টছ অফ স্পীচ যিটো আমি পদ বুলি কওঁ অসমীয়াত সেইটো তোমালোকৰ একেবাৰে শেষ হৈ গৈছে মই ভাবিছোঁ এইটো একেবাৰে সহজভাৱে তোমালোকে এইটো বুজি পাইছা গতিকে চোৱা নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশ্যন কনজাংশ্যন ইণ্টাৰজেকশ্যন এই 8টা পাৰ্টছ অফ স্পীচ এটা চেণ্টেন্সতেই আজি তোমালোকৰ ভাল ধৰণে মনত থাকি যাব বুলি মই ভাবিছোঁ গতিকে ইয়াৰ পিছত আমি এই নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব কৰি যিকেইটা আমাৰ এটাইকেইটা পাৰ্টছ অফ স্পীচ ইয়াৰ বিষয়ে আমি আকৌ ডিটেইলকৈ আলোচনা কৰিম আজিলৈ তোমালোকক ইমানতে সামৰিছোঁ থেংক ইউ